সেই বিনম্ৰ ভাৱেৰে মই পুনৰ এবাৰ অসমবাসীক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ আশীৰ্বাদৰ নিৰ্মালী শিৰত লৈ আমি আপোনালোকৰ বাবে কাম কৰিম, দিনে নিশাই কাম কৰিম আৰু আমাৰ ৰাজ্যখনক বিকাশ আৰু সমৃদ্ধিৰ নতুন দিগন্তলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত নিৰ্বাচনৰ মাজতেই পেহেলগামৰ অতি বেদনাদায়ক ঘটনা, পাকিস্তানৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদীৰ নিৰ্মম আঘাত স্বাভাৱিকতে ভাৰতবাসীক বেদনাসিক্ত কৰি তুলিছিল। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই যি স্থানলৈকে গৈছিলোঁ, সকলো স্থানতে জনতাৰ মাজত থকা সেই বেদনা মই প্ৰত্যক্ষ কৰিছিলোঁ। অপাৰেশ্যন